নমস্কাৰ বন্ধুসকল, এই চেনেলত চাকৰি সংক্ৰান্ত সকলো ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰা হৈছে। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি ল'ব। তো ইয়াত আমি সাধাৰণ জ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে জনবসতি ঘনত্ব ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক? তো ইয়াৰ উত্তৰ হ'ব পশ্চিমবংগ। 2 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব মাউণ্ট এভাৰেষ্ট। 3 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ উচ্চ মালভূমিৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব পামিৰ মালভূমি। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ খাতটোৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব মেৰিয়ানা। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি? বৈকাল হ্ৰদ। আৰু 6 নম্বৰ প্ৰশ্নটো হৈছে যে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চেৰাপুঞ্জী। আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ নদীদ্বীপৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ আৰু মাজুলী। 8 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ শুকান ঠাইখনৰ নাম কি? তো পৃথিৱীৰ আটাইতকৈ শুকান ঠাইখনৰ নাম হ'ল গোবি মৰুভূমি। 9 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰখনৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব ভেটিকান চিটি। 10 নম্বৰ প্ৰশ্নটো হ'ল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? তো ইয়াৰ উত্তৰ হ'ব যে চৰাইদেউ। 11 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথমটো ভূগৰ্ভস্থ পাৰমাণৱিক বিস্ফোৰণ ক'ত ঘটাইছিল? তো ইয়াৰ উত্তৰ হ'ব ট্ৰম্বেত। 12 নম্বৰ প্ৰশ্নটো হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত কোনখন দেশৰ জনবসতি ঘনত্ব সৰ্বাধিক? তো ইয়াৰ উত্তৰ হ'ব বাংলাদেশ। 13 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব আন্দামান। 14 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ সৌৰজগতৰ কেন্দ্ৰবিন্দুটোৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব সূৰ্য। 15 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1901 চনত। 16 নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব পুষ্য বৰ্মন। 17 নম্বৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। আৰু 18 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাঙে প্ৰথম অসম ভ্ৰমণ কৰিছিল? তো উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। মানুহে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধৰ নাম কি? তো উত্তৰ হ'ব তাম। আৰু শেষৰ প্ৰশ্নটো হ'ল যে ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতটোৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ব বেংগল গেজেট। তো সকলোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।